এইবাৰ ছাত্ৰীৰ লগতে ছাত্ৰয়ো পাব স্কুটি। জুলাই মাহৰ প্ৰথমখন কেবিনেট বৈঠকত আজি বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী বিমল বৰাই সংবাদমেলৰ জৰিয়তে কেবিনেটৰ সিদ্ধান্ত বিষয়ে অৱগত কৰে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 60% পোৱা ছাত্ৰীক আৰু 75% পোৱা ছাত্ৰক স্কুটি দিব। কিন্তু এই নিয়ম অলপ সলনি হ'ব অহা বছৰত। অহা বছৰ 75% পোৱা ছাত্ৰ ছাত্ৰীক স্কুটি দিব চৰকাৰে। এই বছৰ অসমৰ নৱম শ্ৰেণীৰ 3,78,000 ছাত্ৰ ছাত্ৰীক চৰকাৰে চাইকেল দিব। অসম চৰকাৰে চাহ জনগোষ্ঠীৰ অঞ্চলত নতুনকৈ যি মডেল স্কুল স্থাপন কৰিছে তাত সা সুবিধা বৃদ্ধি কৰিব। 1100 শিক্ষক শিক্ষয়িত্ৰীক চাহ জনগোষ্ঠীয়ে মডেল স্কুলত নিযুক্তি দিব। শিক্ষা বিভাগৰ অধীনত 106 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান শিক্ষামন্ত্ৰী। জনতা ভৱনত উচ্চ শিক্ষা বিভাগৰ অধীনত 94 গৰাকী সহকাৰী অধ্যাপক, ৰাজ্যিক শিক্ষা গৱেষণা প্ৰতিষ্ঠানৰ অধীনত 10 গৰাকী প্ৰবক্তা আৰু 2 গৰাকী পাঠ লিখকক নিযুক্তি পত্ৰ প্ৰদান। মন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য, শিক্ষানুষ্ঠানত কৰা হ'ব শিক্ষাৰ্থীৰ ট্ৰেকিং ব্যৱস্থা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে বুধবাৰে শিক্ষা বিভাগৰ অধীনত 106টা পদত নিযুক্তি দিয়া হয়। জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে 106 গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰে উচ্চ শিক্ষা বিভাগৰ অধীনত 94 গৰাকী সহকাৰী অধ্যাপক, ৰাজ্যিক শিক্ষা গৱেষণা প্ৰতিষ্ঠানৰ অধীনত 10 গৰাকী প্ৰবক্তা আৰু 2 গৰাকী পাঠ লেখক হয় মুঠ 106 গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয় যে শিক্ষা বিভাগত যথেষ্ট পদ খালী আছে আৰু এই খালী পদ পূৰণৰ বাবে চৰকাৰখনে অহৰ্নিশে কাম কৰি আছে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰয়োগৰ শিক্ষা বিভাগত আগুৱাই নিয়াৰ বাবে কাম কৰি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কেৱল এখন চাৰ্টিফিকেট নহয়, একোজন শিক্ষিত ব্যক্তিৰ লগতে নিজকে সংস্থাপিত কৰিব পৰাকৈ জ্ঞান দিব। অসমত লাহে ধীৰে কাম কৰাৰ প্ৰৱণতা আছে বুলি সদৰি কৰি তেওঁ কয় যে শিক্ষা বিভাগে এটা লিডাৰ হোৱাৰ টাৰ্গেট লৈছে, যাতে সকলো ক্ষেত্ৰতে আগত থাকি কাম কৰিব পাৰে। এই সকলোকে লাহে ধীৰে কাম কৰাৰ প্ৰৱণতা ত্যাগ কৰাৰ আহ্বান জনায়। ঘাত প্ৰতিঘাতৰ মাজেৰে কাম কৰি আগুৱাই যাব নোৱাৰিলে অসম দেশৰ 5খন ৰাজ্যৰ ভিতৰত থাকিব নোৱাৰিব বুলি তেওঁ সদৰি কৰে। তেওঁ লগতে কয় যে সমগ্ৰ শিক্ষা কাৰ্যালয়ত উপস্থিত নোহোৱাকৈ অনলাইন পৰ্টেলৰ জৰিয়তে 12,000 লোকৰ বদলীকৰণ কৰা হৈছে। শিক্ষা হেতুৰ জৰিয়তে শিক্ষানুষ্ঠানৰ তথ্য লাভ কৰিব পৰা গৈছে। ৰাজ্যত বিজ্ঞানৰ শিক্ষাৰ্থীৰ সংখ্যা কম হোৱাক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে। অফলাইন নামভৰ্তি প্ৰক্ৰিয়াৰ বহু কথা আমি জানিব পৰা নাছিলো বুলি সদৰি কৰি তেওঁ কয় যে শিক্ষানুষ্ঠানত নামভৰ্তি কৰোৱাৰ পিছত এটা ইউনিক ID দিয়া হ'ব। দ্বাদশ শ্ৰেণীলৈকে এই একেটা কাৰ্ডহে থাকিব। শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ ট্ৰেকিং ব্যৱস্থা কৰা হ'ব বুলি তেওঁ সদৰি কৰে। উচ্চতৰ মাধ্যমিক বা স্নাতক ডিগ্ৰী লোৱাৰ পিছত শিক্ষাৰ্থীসকলে কি কৰি আছে সেই তথ্য লাভ কৰাৰ বাবে এই ট্ৰেকিং ব্যৱস্থা কৰা হ'ব। তেওঁ লগতে কয় যে BEd শিক্ষানুষ্ঠান প্ৰয়োজন অনুপাতে কম আছে ভাৱে BEd শিক্ষানুষ্ঠান নিৰ্মাণ কৰি থকা হৈছে। কম সময়ৰ ভিতৰত কেইবাখনো শিক্ষানুষ্ঠান মুকলি কৰা হ'ব বুলি তেওঁ অৱগত কৰে। আনহাতে বছৰি 6,000 কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰে বুলি সদৰি কৰি তেওঁ কয় যে খালী পদসমূহ যাতে সময়মতে পূৰণ হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 1 লাখ নিযুক্তি প্ৰদানৰ সংকল্প পূৰণৰ দিশত আৰু এখোজ আগুৱাই আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনতা ভৱনত উচ্চ শিক্ষা বিভাগৰ 94 গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা প্ৰতিষ্ঠানৰ 12 গৰাকী হয় মুঠ 106 গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। শিক্ষকৰ সমস্যাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী। এদিনতে সকলো সমস্যাৰ সমাধান নহয়, এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগু। শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়াৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। লাহে লাহে আগবাঢ়ি আছে মিউচুৱেল বদলীকৰণ, এদিনত সেয়া কৰিব গ'লে সমস্যা আহিব বহুত, এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীত প্ৰাথমিক শিক্ষা সন্মিলনীয়ে
সন্মিলনীয়ে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীত মুখ্যমন্ত্ৰীলৈ 1.5 লাখ গণস্বাক্ষৰ সন্মিলন পত্ৰ প্ৰেৰণ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। শিক্ষক সমাজৰ এই কাৰ্যসূচীৰ কথা অৱগত নহয় শিক্ষামন্ত্ৰী ৰণোজ পেগু। তাৰ বিপৰীতে মন্ত্ৰীগৰাকীৰ বিপৰীতে ভাষ্য, এদিনত সকলো সমস্যা সমাধান নহয়, পৰ্যায়ক্ৰমে সমস্যা সমাধানৰ বাট মুকলি হৈছে আৰু হৈ থাকিব। আনহাতে শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া সন্দৰ্ভতো শিক্ষামন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। লাহে লাহে আগবাঢ়ি আছে মিউচুৱেল বদলীকৰণ, এদিনত সেয়া কৰিব গ'লে সমস্যা আহিব বহুত। ইপিনে অৱসৰৰ পাছতো বহু শিক্ষকে পেঞ্চনৰ বাবে এতিয়াও বহুদিন অপেক্ষা কৰি থাকিবলগীয়া হৈছে। তেনে সময়ত মন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য, শিক্ষকসকলে শিক্ষা হেতু এপ ব্যৱহাৰ কৰক, অৱসৰ দিনটোলৈ অপেক্ষা কৰি নাথাকিব, ইয়াৰ পূৰ্বে নিজৰ আবেদনখন পূৰণ কৰক যাতে অৱসৰৰ নিৰ্দিষ্ট দিনটোত লাভ কৰিব পাৰে পেঞ্চন। শিক্ষা হেতু এপ ব্যৱহাৰ কৰিলে সমাধান হ'ব শিক্ষকৰ সমস্যা। শিক্ষকসকলে অৱসৰৰ এবছৰৰ আগৰ পৰাই পেঞ্চনৰ কাম কৰিবলৈ আহ্বান জনালে শিক্ষামন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতো যদি কোনো শিক্ষা হেতুক সহযোগ নকৰে তেন্তে ক্ষতি হ'ব বুলি মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।